हेलो बंधु बान्धवीসকল वेलकम बैक टू माय यूट्यूब चैनल। আজি আমি বহু দিনৰ মূৰত প্ল্যান কৰি আছিলো যে লগৰ কেইজনৰ লগত খানা খাম, কিন্তু আমাৰ হৈ উঠা নাছিল প্ল্যানটো সাকসেস। আজি সেই কাৰণে আমি ভাবিলো আজি যেহেতু বন্ধৰ দিন আৰু আমাৰ ইন্টাৰনেট অফ থাকিব, আজি বেষ্ট দিন হ'ব খানা খোৱাৰ কাৰণে। আপুনি কমাই লওক 370 নহয় দাদা। 320 লওক দাদা। 20 মান লওক। কচু কিমান কে দিছা? কি বহুত। তুমি কি আনিলা? সবজি। আমাৰ চালৰ বজাৰখিনি কৰিবৰ বাবে আমি ইয়াতে আহিলো। এতিয়া মছলাখিনি আছে লগৰ কেইজনী আমাৰ, আৰু ফাইনেলি আমি আহি পালো সিহঁতৰ ঘৰ আৰু আমাক আদৰিবৰ বাবে এয়া আহিছে। আমাক আদৰিছে। Thank you guys, এয়া আমাৰ ৰুমত আলহী আহিছে। হাই কো। এতিয়া মই ৰশ্মিৰ আইনাখন দেখি পেলাই এতিয়া মই অকণমান ষ্টাইল দি আছো। কৃষ্ণা তোমাৰ কাৰণে মোৰ এটা ওচৰৰ বস্তু এটা আছে সাৰপ্ৰাইজ। চাবা নেকি? কৃষ্ণাৰ ফেভৰেট গোৱা মুছুৰি আছে। গুৱামুলি আৰু চাহ কৰা দায়িত্বত আজি মই আছিলো, সেইকাৰণে মই এয়া চাহ কৰি আছো। মছলা চাই চাহ বনাব ইমান কেইটা আহিছে। চেনি লাগে, চেনি নালে, চেনি আমাৰ চাহ এটা কাম নকৰা মানুহ। ৰশ্মি কি কৰি আছা তুমি? মই মাংস চাফা কৰি আছো, ব্ৰইলাৰ। আৰু মই হেল্প কৰি আছো। মই help কৰি কেই পিস আছে চাই আছো, মানে কেইটাত কেই পিস পৰব এইটো চাই ৰবা মাৰ এটা বস্তু নাখাও। কি দেখা? লেগ পিস বিচাৰি এটো মুৰ্গী দুটা ঠেং। আমি দুতে থুছু না, আমি দুতে পাম। ওকে এটা লেটা। আমি ইয়াতে চব দি দিলো, জিৰা, ধনিয়া, গৰম মছলা, আদা, নহৰু, পিঁয়াজ চব দি দিলো। এতিয়া আমি মেৰিনেট কৰি আছো। ওকে আমি এতিয়া খানাৰ প্ৰস্তুতিত লাগি গৈছো, আৰু এয়া মাংস আৰু মাংসখিনি ভালদৰে মেৰিনেট কৰি লৈছে, আৰু ইয়াতে ৰশ্মিয়ে নিউট্ৰেল দৈ দিছে। আপোনালোকে বুজি পাইছেনে নিউট্ৰেল দৈ মানে কি? মানে দৈখিনি মানে টেঙাও নাছিল মিঠাও নাছিল, সেইকাৰণে তাৰ নাম নিউট্ৰেল দৈ দি দিছে। আৰু এয়া ভালদৰে সানি লৈছে ইহঁতে, আৰু এয়া আলু ভাজি আছে। এয়া আকাশী তৰা আৰু ডিম্পিয়ে আলু ভাজাত লাগিছে। আমি আৰু এতিয়া ধুনীয়াকৈ ডান্স কৰি আছো। ডান্সিং টাইম এতিয়া। আমাৰ যিহেতু ইহঁত চব ভাড়া ৰুমত থাকে, সেইকাৰণে সৰু সৰু বাচন বৰ্তন, আৰু সেইকাৰণে আমাৰ দুইবাৰ বনাবলগীয়া হৈছে সকলোবিলাক বস্তু। উপায় নাই গাইজ, মেনেজমেণ্ট। আৰু ইয়াৰফালে এয়া পোলাও বনাবলৈ ইহঁতে ৰেডি কৰি আছে, আৰু এইফালে
ডিম্পিয়ে চিকেন বনাই আছে। এয়া আমাৰ মাংস হৈ গ'ল, এটা কেৰাহীৰ মাংস আৰু এটাৰ বনাব আছে। আৰু এয়া পোলাও বহুত ধুনীয়া কালাৰ হৈছে গাইজ। বন্ধুত্বৰ এনাজৰীডাল খুব মধুৰ নহয় জানো বন্ধু বান্ধৱীসকল? আজিৰ এই ইণ্টাৰনেটবিহীন দিনটোত আমি সকলোৱে মিলি খুব এনজয় কৰিলোঁ, নাচিলোঁ, বাগিলোঁ, খানা বনালোঁ, খালোঁ। আৰু আপোনালোকৰ যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। ধন্যবাদ।